নমস্কাৰ। মোৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। সকলোৰে আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ। সকলোকে জনাবলৈ পাই মই সুখী হৈছোঁ যে যিটো মোৰ এতিয়া আপোনালোকে এই ভিডিঅ'টো দেখা পাই আছে, এই ইয়াতে ভিডিঅ' দিয়াটোত কিছু অলপ টেকনিকেল প্ৰব্লেমছ আছে, টেকনিকেল ইছ্যু আহিছে। গতিকে মোৰ এটা নতুন ইউটিউব চেনেল খোলা হৈছোঁ। লিংকটো মই কমিউনিটি পোষ্টতো দিম আৰু লগতে ডেছক্ৰিপশ্যন বক্সতো দিম। এতিয়ালৈকে সেই চেনেলটোত কোনো ভিডিঅ' দিয়া নাই। ইয়াত ভিডিঅ' দিয়াটোত অলপ মানে অসুবিধা হৈছে, গতিকে সেই চেনেলটো খুলি মই তাতে ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ঠিক আছে, চ' আপোনালোকে সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কিন্তু এতিয়ালৈকে কোনো ভিডিঅ' দিয়া নাই, কিন্তু ইয়াৰ পিছত নেক্সট যি ভিডিঅ' দিম সেই চেনেলটোত মই আপোনালোকক দিম। ঠিক আছে, চ' সেইটো হৈছে ফাইনেন্সিয়েল এডুকেশ্যন চেনেল। ঠিক আছে, ফাইনেন্সিয়েল এডুকেশ্যন চেনেল, ট্ৰেডিং এডুকেশ্যন চেনেল। তাতে মানে শিক্ষা দিয়া হ'ব, অধ্যয়ন কৰোৱা হ'ব যে বস্তুখিনি কেনেকৈ কি হয়, কেনেকৈ কাম হয়। চ' ডিচিপ্লিন ৱাইজত মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। কিন্তু সময়ৰ অভাৱ যদিও দিবলৈ চেষ্টা কৰিম দুই এটা। চ' বহুত হেল্পফুল হ'ব। হেল্পফুল শব্দটো হৈছে সহায় হ'ব, সহায়। ঠিক আছে, আজিৰ প্ৰেক্ষাপটত, আজিৰ সমাজ ব্যৱস্থাত মানুহে ফাইনেন্সিয়েল নলেজটো লাগে। ঠিক আছে, টকা পইচাৰ শিক্ষাটো লাগিব। টকা পইচা ঘটিলে নহ'ব। ঠিক আছে, টকা পইচাৰ শিক্ষা লাগিব আৰু শ্বৰ্টকাটত কোনো কোটিপতি হ'ব নোৱাৰে। শ্বৰ্টকাটত কোনো কোটিপতি হ'ব নোৱাৰে, লাখপতি হ'ব নোৱাৰে। এটা ছিষ্টেমৰ মাজেৰে যাব লাগিব, ভালকৈ পঢ়িব লাগিব। যেনেকৈ আমি এটা পৰ্যায়ৰ মাজেদি পঢ়িহে আমি ডিগ্ৰী কমপ্লিট কৰিছোঁ, মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছোঁ। কোনোবাই PhD কৰিছে, কোনোবাই চাইণ্টিষ্ট হৈছে, কোনোবাই NEET ক্লিয়াৰ কৰিছে, কোনোবাই JEE ক্লিয়াৰ কৰিছে, কোনোবাই মুঠতে বেগেৰা চব। গতিকে এটা পৰ্যায়ৰ মাজেৰে হয়। আৰু মানুহৰ প্ৰব্লেমটো ক'ত? ফাইনেন্সিয়েল এডুকেশ্যন নথকাৰ কাৰণে মানুহে এইটো বস্তু নাজানে। সেইকাৰণে মানুহে ভাবে যে পটককৈ টকা পইচা ঘটিব পাৰি। কাৰণ আমাকতো শিকোৱা নহ'ল ন বস্তুটো কেনেকৈ। আমাক পঢ়াটো শিকোৱা হ'ল। আমি যিখিনি আমি পঢ়িছোঁ, সেই পঢ়াটো আমাৰ প্ৰক্ৰিয়া, প্ৰচেছত গুচি গ'ল। প্ৰচেছ বাই প্ৰচেছত আমাৰ গুচি গ'ল। প্ৰক্ৰিয়া আছিলে এটাৰ পিছত এটা। কিন্তু ফাইনেন্সিয়েলৰ ক্ষেত্ৰত আমাৰ প্ৰক্ৰিয়া ক'ত আছে? নাই। গতিকে মানুহে স্বাভাৱিকভাৱে সহজ ভাষাতে মানে পইচাটো ঘটিব পাৰি নেকি সহজতে, কিবা কিবি তেনেকুৱা হয়। কিন্তু পইচা ঘটাটোৱে চবতকৈ টান কাম। গতিকে সেই বস্তুটোৰ কাৰণে আমাৰ আজিকালি কিমান আগবাঢ়ি গৈছে। আজিকালি AI আহিছে। ঠিক আছে, টেকনিকেলি কিমান আপডেট হৈছে। ঠিক আছে, গতিকে ফাইনেন্সিয়েল নলেজটো লাগিব। ইনভেষ্টমেণ্ট, ট্ৰেডিং, এই বিষয়ে আপোনালোকে অকল পইচা ঘটাৰ চিন্তা কৰিলে নহ'ব। সেই বস্তুটো পঢ়িব লাগিব, শিকিব লাগিব, সময় দিব লাগিব। তেতিয়াহে লাহে লাহে বস্তুটো প্ৰগ্ৰেছ হ'ব। এই আমুক তামুক বস্তু ফটাফট সোমালে সেইটো তেনেকৈ নহ'ব। ঠিক আছে, গতিকে সেই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। সেই চেনেলটোত মই ভিডিঅ'ছখিনি দিম। ধন্যবাদ। আৰু এই ভিডিঅ'ছটো যদি ফেচবুকতো গুচি গৈছে, তেতিয়াও তেওঁলোককো কৈছোঁ, যিটো লিংক দিয়া থাকিব, সেই লিংকটোত আপোনালোকে ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যেতিয়াই মই তাত ভিডিঅ' দিম ছাবস্ক্ৰাইব কৰিব। আৰু যেতিয়াই ভিডিঅ' দিম তেতিয়াই আপোনালোকে সেই ভিডিঅ'ছখিনি চাব পাৰিব। ঠিক আছে, ধন্যবাদ। জয় আই অসম, জয় হিন্দ।